বন্ধুসকল আপোনালোকে চাই আছে খগেন্স ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বিহু উৰুকা বজাৰলৈ যাওঁ, কিবা কিবি পাচলি খাৱলি কিবা কিবি কিনিম আৰু লগতে আপোনালোকক তাৰ দৰ দাম কি বস্তু কি ওলাই দেখাম। আহক গৈ থাকোঁ বজাৰলৈ। সেই বজাৰত মানুহ দেখিছে আপোনালোকে, এখন আজাদৰ শনিবৰীয়া বজাৰ আৰু মঙলবৰীয়া বজাৰ। আজি মঙলবাৰ বিহু বজাৰ। এয়া মানুহ চাওক, ভিতৰলৈ সোমাই যাওঁ আহক আৰু কি বস্তু কি দাম আপোনালোকক দেখাই আছোঁ। মানুহৰ পৰা বাট পাবলৈ নাই, ঠেলি হেঁচি সোমাই আছোঁ। ছাৰ কিবা ল'লে? বিহু বজাৰ যে তেখেতক চিনি পাইছে, যমুনাথ ছাৰ আমাৰ তাৰপৰা ছাৰে বিহু বজাৰ কৰিলোঁ। নিয়মতা বুলি মোনাক কিন্তু ফুল কৰি আনিছে, মোনাটো কিন্তু ফুল কৰি আনিছে। এয়া চাওক, এই বস্তুটো চিনি পাইছেনে বাৰু? এই বস্তুটো চিনি পাইছেনে বাৰু? এইটো কিহত ব্যৱহাৰ হয় বাৰু? এইটো গৰু বিহুৰ দিনাখনি মানুহে দুৱাৰৰ ওপৰত লগাই থয়, ইয়াত বেছি এডালত 10 টকা, ইয়াৰ এপিছত 10 টকা। আহক আৰু কি মই আপোনালোকক দেখাবলৈ। ছাৰে অকণমান বজাৰ বুলি কৈ এয়া মোনাটো এয়া ফুল কৰি আনিছে, দেখিছে? পঘা কিনিলে নাই? পঘা কিনিলোঁ মানে আগত থৈ আহিলোঁ এবাৰ, এই 2 নম্বৰ বাৰ। দীঘলতি মাখিলতি এইবোৰ কিনি মানে থৈ আহিলে। ঠিক আছে, ধন্যবাদ। আমি আগবাঢ়ি যাওঁ অকণমান। বস্তুৰ দাম কম, কিন্তু বস্তুৰ দাম আজি কমিছে ন? তুলনামূলকভাৱে এইখন বজাৰত মানে আমাৰ আজাদ বাঁহপাতি বজাৰত কমেই হয় বুলি মানুহে ধাৰণা কৰে। আহক আৰু কি আগবাঢ়ি যাওঁ। এয়া আমাৰ অতুল সোণোৱাল ডাঙৰীয়া, এটা বস্তু আনিছে। এই বস্তুটো মই আপোনালোকক দেখাইছোঁ। এয়া চাওক, গৰু বিহুৰ দিনা সকলোৱে বস্তুটো বিচাৰি ফুৰে। এয়া হ'ল আমৰলি। এয়া আমৰলিটো হয়, এয়া পানী টেঙা, এয়া জাতিলাও, বিলাহী। জাতিলাও কেনেকৈ বাইদেউ? জাতিলাও কেনেকৈ? হা, 20 টকা। এয়া জাতিলাও 20 টকা, কমেই হৈছে দাম। কিন্তু আমাৰ মনত আছে, আজিৰ পৰা এই 2 বছৰ আগত এনেকুৱা এটা জাতিলাওৰ দাম হৈছিলে গৰু বিহুৰ দিনা চাট মাৰিবৰ কাৰণে 100 টকা হৈছিলে। এনেকুৱা জাতিলাও মই নিজে কিনি নিছিলোঁ। আহক আৰু অন্যান্য বস্তু আপোনালোকক দেখাওঁ, দাম দৰবিলাক দেখাওঁ। এয়া সান্দহ চাওক, সান্দহ বুলি ক'লে এতিয়া ল'ৰা ছোৱালীয়ে বৰকৈ বুজি নাপায়, কিন্তু আগৰ মানুহে সান্দহ বুলি ক'লে আৰু বাকী নাথাকে আৰু। বাৰু আহক, এতিয়া আমি সোমাই যাওঁ মাছৰ বজাৰলৈ। এই আহি পালোঁ মাছৰ বজাৰ। 60 টকা পোৱা বুলি কৈ পিনি জুখি আছে, দেখিছে? আহক, এইবিলাক এইখিনি চালানী মাছ কমপ্লিট। কেনেকৈ? 200 টকা দেখিছেনে? এয়া কেনেকৈ? এয়া চিতল মাছ 600 টকা কিলো। এইটো ক'ৰ পৰা আহিছে মাছটো? গাঁৱৰ ওচৰ, তাৰমানে লোকেল। এইটো মানে হেৰি নহয়, চালানী নহয়। ঠিক আছে। আহক, এতিয়া মাছ আপোনালোকক দেখালোঁ। এতিয়া মাংস বজাৰ দেখাম। মাংস বজাৰত এইখন বজাৰত বেছিকৈ গাহৰিয়ে চলে। এতিয়া আপোনালোকক দেখাম গাহৰি কেনেকৈ এতিয়া ৰেট। 400 টকা কিলো গাহৰি, 400 টকা কিলো। ইয়াত আজি উৰুকা নহয় জানো? উৰুকা বজাৰ 400 টকা কিলো। আৰু কাটি আছে এইফালে, আপোনালোকক দেখাইছোঁ। কিলো কেনেকৈ? 400 টকা কিলো। গাহৰি বজাৰ 400 টকা কিলো চলি আছে বজাৰত। মানুহ চাওক, ৰঙালাও কেনেকৈ দাম? ৰঙালাও আপোনাৰ চাইজ লৈ আৰু এই ডাঙৰবিলাকত কেনেকৈ হ'ব? ডাঙৰবিলাক 30-35 ভিতৰত আছে। এইবিলাক ক'ৰ পৰা অনা হৈছে? নিজৰ খেতিৰ মাল। এয়া নিজৰ খেতিৰ মাল বজাৰত আহি উলিয়াইছে। চাওক, এইটো বস্তু কেনেকৈ দাম ভাইটি? হা, 200 টকা আছে। কিমান আছে? হা,
2 লিটাৰ এই গাখীৰ দেখিছে আপোনালোকে গাখীৰৰ টেকেলি 2 লিটাৰ আছে 200 টকা দাম আহক আৰু কি বস্তু কি দাম আপোনালোকক দেখাই আছোঁ এয়া মোক লগা বস্তু এটা পাই গ'লোঁ নেমু মই পাহৰি আছিলোঁ ঘপকৈ দেখি মনত পৰিলে নেমু এয়া নেমু ভাজি নেমু কেনেকৈ নেমু 10 টকা 3টা নেমু 10 টকাত 3টা ঠেকেৰা ভৰালোঁ নেমু ভৰালোঁ আৰু মোৰ ল'বলগীয়া একো নাই আৰু এটা বস্তু আছিলে জেতুকা ল'ব লাগিব আৰু বিশেষ নাই ব'লা আগবাঢ়োঁ আপোনালোকক দেখাইছোঁ আজি উৰুকাৰ বজাৰতে গাখীৰ এই গাখীৰৰ কেনেকৈ গাখীৰ 100 টকা লিটাৰ 100 টকা লিটাৰ এতিয়া এটা টেকেলিত কেনেকৈ আছে এটা টেকেলি 3 লিটাৰ আছে 3 লিটাৰ আছে মানে 300 টকা টেকেলি 40 টকা 340 টকা অঁ এয়া চাওক 300 টকা এটা টেকেলিত 3 লিটাৰ আছে একো বেয়া হোৱা নাই ধুনীয়া দাম হৈছে আপোনালোকে লৈ ল'ব পাৰে লাগিলে বজাৰলৈ আহিছে যদি লৈ যাব ঘৰত খাবগৈ আৰু সকলোৱে হওক আৰু কি বজাৰ আছে আপোনালোকে চেষ্টা কৰোঁ দাম দৰবিলাক বহাগৰ বিহুত দীঘলতি মাখিলতি বুলি ক'লে আমাৰ অসমীয়াসকলে ধুনীয়াকৈ বুজি পায় মই আপোনালোকক বুজাই ক'ব নালাগে চাওক এয়া মই উৰুকা বজাৰলৈ আহিলোঁ দীঘলতি মাখিলতি লগতে এই বস্তুটো দেখিছেনে বাৰু এই বস্তুটোৰ নাম হ'ল টিকনি বৰুৱা এইটো দুৱাৰৰ ওপৰত লগাই হেৰিয়ৰ দিনাখনি কেনেকৈ এইবোৰ দাম এইটো দাম 20 টকা অঁ এই দীঘলতি মাখিলতি 10 টকা খুব ধুনীয়া দাম এতিয়া এইটো টাউনলৈ লৈ গ'লে দুগুণ দাম হ'ব আপোনালোকে বজাৰলৈ আহিছে যদি কিনি লৈ যাওক না খাওক আৰু কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেই বজাৰখন ঘূৰিলোঁ ঘূৰি পিনি এটা বস্তু নেদেখিলোঁ হাঁহ আৰু বিহুত হাঁহ বুলি ক'লে আপোনালোকক ক'ব নালাগে আৰু এতিয়া ইয়াত মাত্ৰ 2টা দেখিছোঁ হাঁহ এয়া চাওক হাঁহে বাঁহে কোমোৰা আৰু এই হাঁহৰ লগত আপুনি যদি কোমোৰা দি খায় এতিয়া হাঁহৰ দাম কেনেকৈ অঁ এই যোৰা 1000 হ'লেও কিন্তু বজাৰখনৰ হাঁহ নাই এই দুটাই মই হাঁহ দেখিছোঁ 1000 বুলি কৈছে বৰ ডাঙৰ কথা হোৱা নাই কাৰণ বজাৰখনত আজি হাঁহ নায়েই এই দুটাই দেখিছোঁ আহক আৰু কি আছে আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰোঁ এই আহি থাকোঁতে ভূপেনক গম পালোঁ এই ভূপেন তুমি কি ল'লা এই বজাৰ কৰিবলৈ নে এই ফুৰি উঠিয়ে ডাইৰেক্ট ইয়ালৈকে গুচি আহিছে চাহো খোৱা নাই মুখো ধোৱা নাই ইয়াতে মুখ ধুব চাহ খাব হা অঁ মোক ধুলে চাহে খোৱা নাই এতিয়া আৰু বজাৰখন আকৌ ইয়াতে চাহ খাব আচ্ছা তোমাক বিহুলৈ নিমন্ত্ৰণ জনালোঁ আহিব ঠিক আছে